ইমান হেণ্ডচাম হৈ গৈছোঁ গাইজ, কিন্তু ছোৱালী ৱালী পতা নাই, এইটোৱে দুখ লাগিছে না। तुम्हें शर्म है कुछ? কিমান দেৰি লাগিব? পইচাৰ টেনশ্যনে নাই, বহুত পইচা আছে, কিমান লাগিব? চ' গাইজ চাওক, ছানডে মাৰ্কেট আহিলোঁ আৰু এতিয়া সময় হৈছে 10টা, কিন্তু বেপাৰীবিলাকে অহা নাই। अच्छा বহি আছোঁ এইফালে চাওক, ठीक है। কি বজাৰ কৰিব জানো। চ' এতিয়া বহুত দেৰি ৰখাব লাগিব, বেপাৰীবিলাক অহা নাই। ইয়াৰ মন পচন্দৰ বস্তুৰ মানে পোৱা নাই। চ' সেইকাৰণে এতিয়া আমি ইয়াত বহি আছোঁ। এইটো কাৰ দোকান হৈ জানো চাওক। अच्छा গম পালে ইয়াৰ পৰা টেক্স ল'ব পইচা। सफेद कपड़ा ओ মানে আজিকালি অলপ দেৰিকৈ বজাৰ বহে, সেইকাৰণে। আগতে একদম সোনকালে 8টা মানতে বহিছিলে, এতিয়া বহুত বেছি দেৰি হৈ গৈছে। আৰু এইফালে চাওক, খালী আৰু চুলি কটা নাই, একদম লেতেৰা লাগিছে মোৰ। A few minutes later. তো গাইজ চাওক না, বহুত জলদি আহি গ'লোঁ, এতিয়ালৈকে বেপাৰীকেইটা অহা নাই। চাওক, अच्छा ठीक है। A few minutes later. চ' গাইজ এইটো আমাৰ গাঁৱৰ হয়, সেইফালে দি আহিছে। বেলেগ কিবা কৰ, লাইক কৰ, কমেণ্ট কৰ, এটা কৰ। A few minutes later. তো গাইজ হটস্পট বিচাৰিছে, এতিয়া ৰাতিপুৱাই ক'ত পাম হটস্পট? ডাটাই নাই, টাৱাৰে নাই। ये बड़ी अच्छी बात कही आप। গাইজ এইফালে চাওক, কুঁহিয়াৰৰ ৰস আহি গ'ল। কোনে কোনে খাব ইয়াত আহি যাওক, ফ্ৰী, এতিয়া ফ্ৰী দি আছে। পইচাটো মানে মই দিম, পইচাটো দিম, ফ্ৰী এতিয়া খাব পাৰিব আপোনালোকে। যা খাই ল'বি, যা পূৰা খাই ল'বি, যা একদম ফ্ৰী। পইচাৰ টেনশ্যনে নাই, বহুত পইচা আছে, কিমান লাগে? One hour later. চ' গাইজ লাহে লাহে বেপাৰীবিলাক আহিছে, চাওক। ইমান হেণ্ডচাম হৈ গৈছোঁ গাইজ, কিন্তু ছোৱালী ৱালী পতা নাই, এইটোৱে দুখ লাগিছে না। চ' গাইজ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।